নমস্কাৰ মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই এতিয়া যাব ওলাইছোঁ ৰাজসভা পূৰা ৰেডি আৰু মোৰ লগত আজি মই অকলে নাযাওঁ, মোৰ লগত যাব হাতী আৰু মাখি, মানে মোৰ মামাৰ ছোৱালী আৰু খুৰাৰ ছোৱালী, এই দুটা হাতী আৰু মাখি দুটাক লৈ যাম। স্কুটিখনত ধৰে না নধৰে নাজানো, হাতী আৰু মাখিক লৈ যাম। এতিয়া মই ৰাজসভা আপোনালোকে পূৰা চাই থাকিব মানে ভিডিঅ'টো এখন। আৰু মই এতিয়া ষ্টেচনে বুলি যাই আছোঁ। আগত এতিয়া যা আছে হাতী আৰু মাখি, আপোনালোককো দেখাম লগতে ৰাজ। পূৰা চাই থাকিব ভিডিঅ'টো শেষলৈকে। ৰেলৱে ষ্টেচন এইটো নলবাৰীৰ, আৰু আপোনালোকে চাই থাকিব পূৰা ভিডিঅ'টো শেষলৈকে। আৰু আমি আহি পালোঁ ৰাসৰ ভিতৰত, আৰু ইফালে এখন মূল মণ্ডপ এইটো, আৰু বহুত মানুহ হৈছে আপোনালোকে দেখি আছোঁ। পূৰা মানুহৰ ভিৰ পূৰা চাৰিওফালে, আৰু এতিয়া আপোনালোক সকলোবোৰ দেখুৱাই থাকিম, পূৰা ভিডিঅ'টো শেষলৈ চাই থাকিম। আৰু আপোনালোকে কোনে কোনে এনেদৰে কান্ধত উঠি ৰাজ বা পূজা চাই পাইছে কমেণ্টত জনাওক পটাপট। আৰু ময়ো পাইছোঁ এনেদৰে কান্ধত উঠি সৰুতে দেউতাৰ। আৰু ৰাসৰ পৰা ওলাই আহিয়ে মানে আপোনালোকে এইখন মেলা পাব, ইয়াত চব পাব, আৰু মণি হেৰিৰ পৰা আদি কৰি কাপ চাপ চব পাব, মানে সকলো সামগ্ৰী ইয়াত ল'ব পাৰিব আপোনালোকে। পূৰা আহক ৰাসক, পূৰা কাপ চাপ চব পূৰা ৰেডি হৈ আছে পূৰা, আৰু মানুহ চগে পূৰা ভিৰ চাৰিওফালে। আৰু ছোৱালী মানুহৰ কম পইচাত মজবুত খানা ফুচকা, ইহঁতক বকে খুৱাই দিলোঁ ফুচকা, আৰু লগতে ময়ো এটা টেষ্ট কৰি চালোঁ ফুচকা। বহুতে সোৱাদ হৈছে ফুচকাকেইটা খাই। আৰু এতিয়া আপোনালোকক বাকীখিনি দেখি আছোঁ, পূৰা ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু ইফালে আমি আহোঁতে ৰেলগেট পৰিল, আৰু পূৰা এতিয়া ৰেলগেট খোলা দিছে, আৰু মানুহৰ ভিৰ চগে ৰেলগেট পূৰা খোলা দিয়াৰ লগে লগে পূৰা হেঁচা মাৰি দিছে চাৰিওফালৰ পৰা। আমি এতিয়া ব্ৰিজৰ তলে তলে যাই আছোঁ। এইখন নলবাৰী হৰি মন্দিৰত নতুনকৈ বনাই আছে ব্ৰিজ, আৰু পূৰা ভিৰ হৈছে মানুহ। আৰু আমি আহি পালোঁ বাণিজ্য মেলা, আৰু এইখন হৈছে বাণিজ্য মেলা। আৰু বাণিজ্য মেলাৰ ভিতৰত কি কিনো আছে আপোনালোকক দেখুৱাম। এতিয়া বাণিজ্য মেলাৰ ভিতৰত যাই আছোঁ আমি। বাণিজ্য মেলাৰ ভিতৰত এইগৰাকী আমাৰ কাষৰে বাইদেউ হয়। আৰু বাইদেউৰ দোকানত আপোনালোকে আহিব, পূৰা এই বাইদেউ হাতেদি বনাইছে লাড়ু পিঠা আচাৰ চব পাব, মানে বাণিজ্য মেলাৰ ভিতৰতে আছে। আৰু এইবিলাক আচাৰ তাচাৰ ল'ব পাৰিব বাইদেউ, তাতে আচাৰ পূৰা ঘৰতে বনাইছে, চব ঘৰতে বনাওঁ, পূৰা নেচাৰেল একদম। পিঠা চিঠা চব পাব, জলকীয়াৰ আচাৰ, কৰ্দৈ জলকীয়াৰ আচাৰ চব পাব, আৰু লাড়ু পিঠা চব বনাইছে। কি বাইদেউ এই বেচনৰ গুড়ি চব আছে, আৰু আহিব আৰু বাইদেউ তাই, আৰু লগতে চাহো খাব পাৰিব। এতিয়া চাহ বনাই আছে, চাহো খাব পাৰিব।
এক্সপিৰিয়েঞ্চ জনাম কেনে আৰু আগত দেখি মানুহ কিমান আছে দেখি আৰু ইফালে ৰেল গেট পৰি গ'ল পুৰা দুয়োটা ফালে মানুহ পাঞ্জাপা দি আছে পুৰা আৰু এতিয়া আমি ঘৰত যাবা ওলাই আহিলোঁ আৰু এতিয়া এখনেত কেনেকৈ পাৰম সেইটোৱে টেনশ্যন হৈছে পুৰা দুয়োটা ফালে মানুহ পুৰা পাঞ্জাপা দি আছে আৰু ইফালে বৰপুৰাটো ৰেল গেট পৰিছে আৰু মানে আজি আৰু কি ক'ম আৰু পুৰা ৰেল গেটে পৰি আছে আৰু আপোনালোকে ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব আৰু যিসকলে নতুনকৈ চেনেলটো চাই আছে ছাবস্ক্ৰাইব কৰি থ'ব আৰু ভিডিঅ'টো আজি ইয়াতে সামৰণি মাৰিছোঁ ধন্যবাদ আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব পুৰা।